নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি নৰ ভাগৰ পূৰণ নেওতাখন পঢ়িম আৰু জানিম। গতিকে আহাচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। নৰ নেওতাখনৰ বিষয়ে এটা বিশেষত্বৰ বিষয়েও আজি তোমালোকক মই জনাম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। ন এগুণ কি, ন ন ন, ন দুগুণ কি 18, ন তিনিগুণ কি 27, ন চাৰিগুণ কি 36, ন পাঁচগুণ কি 45, ন ছয়গুণ কি 54, ন সাতগুণ কি 63, ন আঠগুণ কি 72, ন নগুণ কি 81, ন দহগুণ কি 90, হয়নে? গতিকে এতিয়া আমি গোটেই নেওতাখন একেলগে পঢ়ো আহা। ন এগুণ ন, ন দুগুণ 18, ন তিনিগুণ 27, ন চাৰিগুণ 36, ন পাঁচগুণ 45, ন ছয়গুণ 54, ন সাতগুণ 63, ন আঠগুণ 72, ন নগুণ 81, ন দহগুণ 90, হয়নে? গতিকে আকৌ এবাৰ পঢ়ো আহাচোন। ন এগুণ ন, ন দুগুণ 18, ন তিনিগুণ 27, ন চাৰিগুণ 36, ন পাঁচগুণ 45, ন ছয়গুণ 54, ন সাতগুণ 63, ন আঠগুণ 72, ন নগুণ 81, ন দহগুণ 90। ইয়াতে তোমালোকে এটা বস্তু দেখিছানে? ন এক গুণৰ পৰা ন পাঁচ গুণলৈকে যিকেইটা সমান চিনৰ এইফালে হৈছে তাৰে ওলোটা কেইটা ন ছয় গুণৰ পৰা ন দহ গুণলৈকে হৈছে। অলপ মন কৰিছানে তোমালোকে? যেনেকৈ ন এগুণ 9, ঠিক তেনেদৰে 9 10 গুণ 90, 9 দুগুণ 18, ঠিক তেনেদৰে 9 নগুণ 81, 1 10 8 আৰু 8 10 1, দেখিছানে? তাৰপিছত 2 10 7, সেইফালে 7 10 2, হয়নে? গতিকে এই নেওতাখনত তোমালোকে যদি 9 5 গুণ 45লৈকে ধুনীয়াকৈ মুখস্থ ৰাখিব পাৰা, তেনেহ'লে তাৰ পিছৰখিনি 45ৰ ওলোটা, 45 মানে 4 10 5, গতিকে 9 6 গুণ লিখিবলৈ হ'লে 5 10 4 লিখিব লাগিব। 9 7 গুণ তেনেকৈ 9 4 গুণ যেনেকৈ 3 10 6 আছিলে, ঠিক তেনেদৰে 9 7 গুণ 6 10 3 এনেকৈ হ'ব। গতিকে দেখিছানে এই নেওতাখনত কি সামঞ্জস্য আছে? মই যে এটা বিশেষত্বৰ কথা কৈছিলোঁ, এয়াই হৈছে এই নেওতাখনৰ বিশেষত্ব। গতিকে এই নেওতাখনত 9 9কৈ বাঢ়ি যায়। 9ৰ এগুণ, 9ৰ দুগুণ, 9ৰ তিনিগুণ এনেকৈ। গতিকে এই নেওতাখন তোমালোকে পঢ়ি মুখস্থ কৰিবা বুলি আশা ৰাখিলোঁ। আমাৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে আগলৈকে এনেকুৱা ভিডিঅ' তোমালোকে পাই থাকিবা, নহয় জানো? গতিকে আজিলৈ ইমানতে আহিলোঁ দেই। বাই বাই।